গাইজ আজি আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি আজি আমাৰ ৰুমলৈ দুগৰাকী আলহী আহিব আলহী দুগৰাকী কোন হ'ব আপোনালোকে নিজে চাই ল'ব হেইয়া আলহী আহিলে এইয়া আমাৰ আলহী আজি আহি গৈছে একে বিজি মোবাইলৰ সৈতে ও আমাৰ বাইদেউ আৰু এজনী কি মোৰটো কৈ আছ wow nice wait corona time অকমান ৰবা good welcome to our room number 50 আহি যোৱা কেনেকুৱা লাগিছে বহুত নম্বৰ ওলাব পাই তোমালোকৰ কোনে মাছে তোমাক খাবলৈ কি কোৱা এখেতে আকৌ ৰুম ডেকৰ কৰি আছে আৰু এইটো পানী বাহিৰত হেল্ল' গাহৰি চ' কথা আছে একে মাৰ দিম অঁ কঁঠাল কাটিব জানো নাই তই তই জানা নাই আছে চব আছে সম্পদ তই কাটিব জানা নাই আৰু ছোৱালী নহয় জানা নাই চেষ্টা কৰি চাম মানে हड्डी में চেষ্টা কৰি চাম तुम जानता है कि नहीं जानता है खाने के लिए जानता है तो खाओ জানো মাথা ঘূৰাই বেলটা খাই পৰ তই সো এই কঁঠাল তাত আছে মই উলিয়াই দিছোঁ কঁঠালটো এইবোৰ কঁঠাল ঘৰৰ পৰা বস্তু কোনো ধৰ তই কঁঠাল লৈ ওলা মই ফোনটো কৰিছোঁ দাঙিব পৰা নাই তই খোৱা নাই ভালকৈ নাই এটা কটা নাই কঁঠাল নাই কটা যদি এইটো শেষ কৰিব পাৰ সিটো খাব পাৰিবি Are you ready guys for hamla? দিম ডান নাই মই ভিডিঅ'ত মানে পোষ্টেল এড্ৰেছটো অলৰেডি এবাৰ দিলোঁ যে বহুতবাৰ দি থাকিলে মানুহে সঁচাকৈ বস্তু পঠাই দিব তই কি মোৰটো কৈছ বাছ কালি দিছে আকৌ কালি না পৰহি দিনাখন দিছে বাছ তই পকাখন নাকাটিবি আমাক কঁঠাল কাটি গোটেইকেইটা কেলৈ চাবলৈ আনিছে নেকি পকা কঁঠাল বহুত ধুনীয়া উলিয়াই আকৌ তই কাটিব জান মালতী টেলেণ্টেড নেকি চাবি আকৌ তোক কালিলে হেৰি কঁঠাল কেইটা হেৰি কৰিবলৈ আকৌ নিউজ চেনেল আহি যাব এয়া কঁঠাল আমাৰ বাইদেউ উলিয়াইছে একোটা খাই চাওঁ কেনে চিল্পি এই হাগিবলৈ পৰিছে ফটো এডিশ্যন চলিছে এই শিল্পী এফুটা খাই উলিয়ালে আইও হাইছে চাৰা বেৰিয়ে ডালকেইটা উলিয়াই यहाँ क्या चल रहा है शिल्पी खाई जा केनेকুৱা লাগিছে ক छोटा सा कटहल খাই দে আকৌ তই এই নামটো কোৱাই নাই নহয় এই নামটো মধু কেনেকে তুমি কিয় মাথা ঘূৰাই পৰাৰ কাৰণে শিলপি কঁঠালটো এইটো পকা কঁঠাল এই বাদুবোৰ কৈ দে তই দেখা এজনী মধুৱে ক'ব আমাক এতিয়া কি হয় ক চব ক কঁঠালৰ বিলা শুকুৱাই গুড়ি কৰি খাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি বঢ়িয়া আৰু তাৰপিছত এইবোৰ কঁঠালৰ বাদু এইবোৰ মই খাই বেছি ভাল পাওঁ কঁঠালতকৈ বাদুটো খাই বেছি ভাল পাওঁ আমাৰ শিৱসাগৰ মানুহে চব জানে yes
এই ডিব্ৰুগড় শিৱসাগৰতে মেইন আমাৰ আহোমৰ উৎপত্তি শিৱসাগৰতে হয় আৰু শিৱসাগৰ নহয় শিৱসাগৰ ডিব্ৰুগড় শিৱসাগৰ যোৰহাট একেই আছিলে য়েছ একেখন ডিষ্ট্ৰিক্ট মোৰ হিষ্ট্ৰী মানুহ কিবা এটা শিক শিল্পী কিবা এটা শিক কিবা এটা চৰাইদেউখন কোনে ক'ব একে আছিলে বুলি চৰাইদেউখনো একেই অঁ। আছে ইয়াৰ চেপাৰেট হৈ গৈছে ভাবি আছে কঁঠাল খাবলৈ টোপনি দা আপুনি ভাত খোৱা আগত চিঞৰিছে তেতিয়াও মোৰ টোপনি এতিয়াও টোপনি বাবু চাদু চব খাইছো ন আমাৰ যিখিনি এছ আই আছিলে আমাৰ টোটেল 597 জন এছ আইৰ কাৰণে নিযুক্তি পাইছিলে আৰু আমি তাৰপিছত সকলোবোৰ নেপালে আহিলোঁ 597ৰ কেইজনমানে চাকৰি বেলেগ চাকৰি পালটো গুচি গ'ল চাগে তাৰে এতিয়া 582 or 584 মানে এক্সেক্ট নাজানো মানে 82 or 84 মানে বাকী কেইজনমান আহিলে ইয়াত জইন কৰিবলৈ চ' আমি সেই যিখিনি আহিলোঁ সকলোখিনি বেলেগ বেলেগ জেগাত মানে আমাৰ পষ্টিং হ'ল তো আমাৰ কেইজনী আমি যিখিনি মোৰ ৰুমমেট দুজনী এই মধু আৰু শিল্পী আমি গোটেইকেইজনী এছ বিত কৰিলোঁ স্পেচিয়েল ব্ৰাঞ্চ এছ বি মানে ফুল ফৰ্ম তো তাত আমি 155 জন কৰিছিলোঁ তো তাৰ পৰা আমি ইয়ালৈ আহিলোঁ ইয়াত আহিলোঁ যদিও ইয়াত আকৌ আমাক দুটা ভাগত ভাগ কৰি দিলে গ্ৰুপ এ আৰু গ্ৰুপ বি গ্ৰুপ এত মই মোৰ ৰুমমেট পৰি আৰু নলি আমি গ্ৰুপ এত কৰিছোঁ আৰু শিল্পীও কৰিছে এই গ্ৰুপ বিত কৰিলে দুখৰ কথা তো এটা গ্ৰুপত মানে গ্ৰুপ এত 1 পৰা 10 স্কোৱাড আৰু গ্ৰুপ বিত 11 পৰা 20 স্কোৱাড মানে 20 লৈকে আছে তো আমি 1 পৰা 10 লৈকে যিটো স্কোৱাড হয় তাতে 1 নম্বৰ স্কোৱাডত আমাৰ পৰি পৰিছে 4 নম্বৰ নলি পৰিছে 7 নম্বৰ মই আৰু শিল্পী পৰিছে আৰু এ পৰিছে 16 এই পৰিছে 16ত আমাৰ মানে কি হয় গ্ৰুপ ৱাইজ যেতিয়া হয় সাপোজ যদি এ গ্ৰুপৰ যদি ক্লাছ যদি আগবেলা হয় বি গ্ৰুপৰ ক্লাছ পিছবেলা তো বি গ্ৰুপে আগবেলা সময়খিনি ড্ৰিল কৰে আৰু ৱেপন শিকে আৰু আমি এই গ্ৰুপৰখিনি আমি পিছবেলা ড্ৰিল শিকোঁ বা ৱেপন শিকোঁ তো সেনেকৈ মানে চেঞ্জ হৈ থাকে সপ্তাহে সপ্তাহে তাৰমানে তো আমি খুব কমেই লগ পাওঁ বি গ্ৰুপৰখিনি আৰু বি গ্ৰুপৰ চ' আমি এক লগে নাপাওঁ এই বহুত দিনৰ মই দেখা পালোঁ বহুত দিনৰ মত এনেকুৱা থাকে আমাৰ একদম ওচৰতে থাকে তথাপিতো কৰোণাৰ কাৰণে আমি দূৰত্ব বজাই ৰাখিছিলোঁ এতিয়াও কৰোণাতকৈ কৰোণা ডাঙৰ বনোৱাটো আহি গ'ল পিছলৈ এটা খাবা নেপাবা টেনশ্যন ল'ব লাগে একো নাই ধুনীয়াকৈ চেনিটাইজ কৰি সোমাইছে মাস্ক পিন্ধি আছে তাতে এটা ইণ্টাৰেষ্টিং ষ্টৰি কওঁ মধু আহিল তাত কৈ আছোঁ ত' মধু আহিলে এজনী মোক বুজিছে চ' মধু এটা কেছ হয় ইনচিডেণ্ট মধু আমাৰ এতিয়া আমাৰ ইণ্টাৰভিউ চলি আছিলে ৰানিং চলি আছিলে আমি যেতিয়া চবেই ৰিটেন পাছ কৰিলোঁ ৰানিং চলি আছিলে ফেব্ৰুৱাৰী 7 তাৰিখে মধুৰ মানে ইণ্টাৰভিউ আছিলে ৰানিঙৰ তো মধু বিয়া হৈছে 5 তাৰিখে 4 তাৰিখে বিয়া হৈছে ফেব্ৰুৱাৰী 4 তাৰিখে বিয়া হৈছে 4 তাৰিখে বিয়া হয় 5 তাৰিখে তাই গুৱাহাটীলৈ আহিছে ৰাতিলৈ কাৰণ 6 তাৰিখে শুনিলে চকা বন্ধ কাৰণে যদি আহিব নোৱাৰে তাই হাতেকে ইণ্টাৰভিউ দিব নোৱাৰিব তাই 5 তাৰিখে বিয়াৰ পৰা আহি 6 তাৰিখে থাকি হাজবেণ্ডৰ লগত 7 তাৰিখৰ দিনাখন তাই ইণ্টাৰভিউ দি পাছ কৰিছে এজনী ছোৱালী জোৰোণৰ আগদিনাখনলৈকে দৌৰিছে সেই সেনেকৈ হাতত মেহেন্দি লগাই ইমানটোলৈকে গিৰিয়েকৰ নাম লৈ দৌৰি ছোৱালী পাছ কৰি এয়া চাকৰি কৰি আছে সেনেকৈ আমাৰ লগৰ বহুত আছে যোনে বিয়া পাতিয়েই মানে ইণ্টাৰভিউ দিব গৈছে কিবা কৰিব গৈছে একজেক্টলি প্ৰথমতে বহুত কান্দি আছিলে অকণমান কথাতে কান্দিছিলে এতিয়া ছোৱালীজনী বহুত বেছি ষ্ট্ৰং হ'ল পুলিচত চাকৰি কৰিছে তাই ষ্ট্ৰং হ'বই লাগিব ছোৱালীজনী তাইৰ লগত মই একেলগে চৰাইদেউত কৰিলোঁ চৰাইদেউত আমি একেলগে ইলেকশ্যন ডিউটি কৰিলোঁ তাৰ পৰা আমি ইয়াত পালোঁ আমাৰ ৰিলেশ্যনবোৰ বণ্ডিংবোৰ ভাল হৈছে খুব এনেকৈ থাকে পাত্তাই দিলে মানে মই ইমান ইম'চনেলি দেখি মই কৈছোঁ এইবোৰ মোৰ লগত ইলেকশ্যন ডিউটি কৰিছিলে আৰু কোনোবা যদি ডগ লাভাৰ আছা প্লিজ এক বেয়া পাবা এই বহুত কুকুৰক অত্যাচাৰ কৰে কুকুৰটো পিল কুকুৰ এটা আছে চৰাইদেউত পিলি কৈ বেয়া পাবা তাই লুকাইছে এজনী হাৰামীজনী এইজনী কিবা ক'বা তুমি কিয় অত্যাচাৰ কৰা ল'ৰা ছোৱালী আৰু কুকুৰবোৰক তুমি কেনে অত্যাচাৰ কৰা I love them very much. It's a lie. It's a prank.
চ' ভাল লাগিল সিহঁতি ৰুমলৈ আহিলে এতিয়া চাফা কৰিব আপোনালোকে চাব এইবোৰ কামিলা ছোৱালীৰ লক্ষণ কিন্তু চবতকৈ দুখৰ কথা মই যেতিয়া শিৱসাগৰলৈ গ'লোঁ মোক মনে ভাত এসাঁজ খাব নামাতিলে মোৰ দুখ থাকি গ'ল মনত মই এইটো ভিডিঅ'টো কৈ দিলোঁ আৰু মধু মই যদি মৰি যাওঁ ন মই বহুত দুখ থাকি যাব মনত আকৌ সেইটো কথা কামিলা বাইদেউ পেলাব নিছে চ' তইতো ঘৰৰ পৰা বহুত দিন দূৰত আছ আজি কঁঠাল খাব পালি কেনেকুৱা লাগিল ক বহুত ভাল লাগিলে এনেই মই একদম মানে লকডাউন দিয়াৰ পৰা ৰুমৰ পৰা ওলোৱা নাই যে আজি কথা চাবৰ কাৰণে ৰুমৰ পৰা ওলাইছোঁ পাগলটো এনেদৰে আমি বহুতো কথা পাতিলোঁ হাঁহি ধেমালি কৰিলোঁ আৰু নেপাতনো আমি কি কি শিকিলোঁ সেইবোৰৰ ওপৰতো কথা পাতিলোঁ লাইন ধৰ তাৰপিছত বিসৰ্জন কৰ তুমি দেখোন বেলেগ কৈছা তালি 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 বেলেগ কোনে কৈছা দেখোন কোৱা কোৱা কিবা এটা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 ফাইনেলি আলহী আহিলে ৰুমত কঁঠাল খালে বহুত কথা পাতিলোঁ আমি আমাৰ ড্ৰিলৰ কথা পাতিলোঁ ৱেপনৰ কথা পাতিলোঁ ঢেৰ কিবা কিবি ভিডিঅ' দেখিব হ'ব অলপ অলপ বাকী এতিয়া সিহঁতি যাবলৈ ওলাইছে কেনেকুৱা লাগিল আমাৰ ৰুমলৈ আহি এটা কৈ দিয়া যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু তুমি অঁ আৰু চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈ বহুত মৰম যাব ওলাইছে ভালকৈ যাবা কৰোণা ফ্ৰী হৈ থাকিবা